নমস্কাৰ। কবি অবিনাশ দত্ত ৰচিত মোৰ কবিতাৰ শিৰোনামা হৈছে তোমাৰ ছাঁত জিৰাবলৈ দিয়া। তোমাৰ ছাঁত জিৰাবলৈ দিয়া, শিল্পী সৈনিকৰ সত্তা বুজিবলৈ দিয়া, শোষিত প্ৰতাৰিত জনগণৰ হকে মোক জীয়াই থাকিবলৈ দিয়া। স্বাধীনতা বাৰু কি? নিজ জন্মভূমিত শোষিত হোৱা নে বিদেশীৰ আচলত ধৰি জাতি ৰক্ষাৰ বাবে যুঁজ কৰা? স্বৰাজৰ বাবে জীৱন দিয়া নে নিজ মাতৃভগ্নীক কৰা উলংগ ব্যভিচাৰৰ সাক্ষী হোৱা? সেয়াই স্বাধীনতা। সৌ যে লুইতখন দেখিছা, লুইতৰ সিপাৰে সেইখন নীলাভ আকাশ, তাত এখন অসম আছিল, বৰ অসম, য'ত আছিল প্ৰেম, ভালপোৱা, স্বাভিমান আৰু স্বদেশ প্ৰেম। জাতীয়তাবাদৰ কথা আওৰাই স্বদেশ বিক্ৰী কৰা তেজপিয়াবোৰক লুপ্ত কৰিবলৈ বিপ্লৱী সত্তাক জগাই তোলা, অসমীয়া জাতীয় সত্তা সাতাম পুৰুষীয়া ঐতিহ্যক কঢ়িয়াই নিয়া বৰনাওখনৰ গুৰি পথামুঠি মাৰি ধৰি প্ৰকৃত জাতীয়তাবোধৰ অগ্নিশিখাৰে সৈনিক শিল্পী সত্তাক বুজাই দিয়া। ধন্যবাদ।